বিষয়া কৰ্মী আৰু মেম্বাৰ্ছসকল, প্ৰথমতেতো মই আপোনাৰ পৰা অলপ এপলজাইজ কৰিব খুজিছোঁ। মই সময়মতে আহিব পৰা নাই, মোৰ বেলেগ এটা অকণমান অসুখীয়া হোৱা কাৰণতে মই সময়মতে আই কুডন্ট কাম। বাট মই ভাল পাইছোঁ কি আজি যি আপোনালোকৰ যি অনুষ্ঠান আছে, যি মুকলি কৰিব পৰা মই চান্সটো পাইছোঁ আপোনাৰ ভিডিঅ'ৰ কাৰণে, এইটো অত্যন্ত সুখী হৈছোঁ। এইটো অতি ধুনীয়াকৈ আপোনালোকে যি এজন ফটোগ্ৰাফাৰে হওক, ফটো জাৰ্নেলিষ্টেই হওক, তেওঁৰ জীৱনৰ যি এটা দিন কেনেকুৱাকৈ হয়, কি তেওঁলোকে প্ৰব্লেমছটো ফেচ কৰে, এইটো অতি ধুনীয়াকৈ আই থিংক এইটো কেপচাৰ কৰিছে। তাৰ কাৰণে সেই ভিডিঅ'ৰ লগত জড়িত শ্ৰী কানু ডাঙৰীয়াই হওক, শ্ৰী পাপু কলিতা ডাঙৰীয়া আৰু সকলোকে মই মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। অতি ধুনীয়াকৈ সেইটো কৰা হৈছে। এণ্ড আই এম এজিউমিং দেট সেইটো এটা নভেল পদক্ষেপো আছে, এনেকুৱাকৈ মই তেনেকৈ ভিডিঅ'টো দেখা নাই। চ' মই আকৌ মোৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ। এজন জাৰ্নেলিষ্টটো সকলোৱে গম পায়, তেওঁলোকে ছবিটো চবেই জানে, যি ফেমাছ জাৰ্নেলিষ্টে হয়, বিকজ তেওঁলোকৰ মুখটো চবেই চিনি পায়। whether it is in terms of যিজনে ব্যক্তি কেমেৰা সন্মুখত আহে সেইখিনিতো চবেই গম পায়, কিন্তু যি কেমেৰাৰ পিছফালে আছে, নহ'লে যি কেমেৰা অৰ ফটোগ্ৰাফাৰ যি হয়, যি পিছফালৰ পৰা গোটেইখিনি কভাৰেজ কৰে, তেওঁলোকৰ মেবি কথা ইমানমান মানুহ নাজানে। বাট ফাইনেলি যি এটা জাৰ্নেলিজমৰ এটা পিছে হয়, নহ'লে এটা ষ্টৰিয়ে হয়, there are two sides to it. যিজনে নিজৰ মুখৰ কথা, নিজৰ ৱৰ্ড দি পিনে এটা কাহিনীটো প্ৰস্তুত কৰে, এণ্ড যিজনে সেই ছবি, যি আপোনাৰ ইমেজেছবোৰ আছে, সেইখিনি লৈ পিনে এটা অডিয়েন্স সন্মুখত সেইটো প্ৰেজেণ্ট কৰে। চ' প্ৰতিটা আপোনাৰ ষ্টৰিয়ে হওক, তাৰ দুটা ছাইড থাকে, এণ্ড সদায় এইটো এটা টিম হিচাপেহে কৰা যায়। চ' মই ভাল পাইছোঁ কি আজি আপোনালোকে সেই যি এজন ফটোগ্ৰাফাৰে হওক, কেমেৰামেনে হওক, তেওঁৰ যি কণ্ট্ৰিবিউশ্যন আছে সেইটো ধুনীয়াকৈ কেপচাৰ কৰিব পাৰিছে। As they say that a picture says 1,000 words. এইটো এটা very famous এটা saying গুৰু আছে কি যি আপোনালোকে 1000 কথাত ক'ব নোৱাৰে, এইটো এটা ছবি, এটা পিকচাৰে কেপচাৰ কৰি দিয়ে। এণ্ড তাৰ কাৰণেও ইট ইজ নট যে য'তে ত'তে গৈ পিনে মই গৈ পিনে এটা পিকচাৰটো কেপচাৰ ফটো তুলিলেতো নহ'ব। তাৰ পিছফালে যি এটা কাহিনী আছে, যি এটা ইমোশ্যন আছে, টু বি ইন আ পজিশ্যন টু ভেৰি ক্লিয়াৰলি কেপচাৰ দেট, সেইটোৱে এটা কলা হয়। এতিয়া আমি দেখিছোঁ কিছুমান আপোনালোকে ছবি ইয়াত প্ৰেজেণ্ট কৰিলে, বানপানী সময়ৰে হওক, ডক্টৰ ভূপেন হাজৰিকাৰ নিধনৰ সময়ত কি কেপচাৰ কৰা হৈছে। চ' দিছ বাই ইটছেল্ফ ইজ এ বিগ আৰ্ট, এণ্ড কুডোজ টু অল অফ ইউ কি আপোনালোকে ইমান কষ্ট কৰি পিনে সেইখিনি আগবাঢ়ি লৈ গৈ আছে। তাৰ কাৰণে মই মোৰ শুভেচ্ছা আকৌ মোৰ তৰফৰ পৰা থাকিল। আপোনালোকৰ মাজৰ পৰা কিছুমান ব্যক্তিৰ লগত মই ভেৰি ক্ল'জলি জড়িত আছিলোঁ, আমাৰ স্পেচিয়েলি ইলেকশ্যন সময়ত, যেনেকৈ আমাৰ কানু ডাঙৰীয়া আছে, পাপু কলিতাও আছে। চ' এণ্ড সেই সময়ত আপোনালোকৰ যি ক্ৰিয়েটিভ এলিমেণ্ট আছে সেইটো আমি দেখিব পাৰিছোঁ। মই যদিও মোৰ কথাটো কৈছে, আই কেন অনলি গিভ আ আইডিয়া, ঠিক আছে, কিন্তু আইডিয়া কেনেকৈ সেইটো প্ৰস্তুত কৰিব পাৰে এইটোতো ফাইনেলি মই নাজানো। সেইটো আপোনালোকৰে কলা, আপোনালোকৰ যি ক্ৰিয়েটিভিটি আছে। এণ্ড আই মাষ্ট চে দেট দুজনে আমাৰ কানু ডাঙৰীয়া, আমাৰ যি ইলেকশ্যন সময়ত স্পেচিয়েলি আমি এটা ভিডিঅ' বনাব খুজিলোঁ। মই সেইখিনি কথা কৈছোঁ চ' দেট আপোনালোকেও গম পায়। আমি বেচিকলি এইটো কনভে কৰিব খুজিছিলোঁ কি এটা পলিং ষ্টেচনত আমি ইমান কাগজ পাই আছিলোঁ কি ইলেকশ্যন সময়ত পলিং ষ্টেচনত কেনেধৰণে মানুহ আহিব লাগে, কি প্ৰক্ৰিয়া নিয়ম ফ'ল' কৰিব লাগিব। চ' আমি ভাবিলোঁ কি অকল মুখত কোৱা নহ'লে এটা চিঠি ওলালেতো ৰাইজে গম নাপায়। চ' তাৰ কাৰণে আমি এটা ভিডিঅ' বনাই দিম। চ' সেই ভিডিঅ'ৰ যোগেদি ভেৰি ক্লিয়াৰলি আহিব কি প্ৰথমতে মানুহ আহি পিনে কি কৰিব লাগে, হাত ধুব লাগিব, তেওঁলোকে গৈ পিনে চিটটো কালেক্ট কৰিব লাগিব, কোনোবা তেওঁৰ টেম্পাৰেচাৰটো চেক কৰিব লাগিব। চ' সেইখিনিৰ কাৰণে এটা ষ্টেপ বাই ষ্টেপ এটা প্ৰচেছো আছিলে, লগতে ভিডিঅ' যি আছিলে সেইটো কেপচাৰ কৰিব লাগিছিল অতি কম সময়ত, যাতে মানুহ ইমিডিয়েটলি গম পাই যায় কি তেওঁৰ পৰা কি এক্সপেক্টেশ্যনটো আছে, কি ধৰণৰ বেলেগ ধৰণৰ এইবাৰ পলিং ষ্টেচনত ভোটটো দিব লাগিব। এণ্ড শ্ৰী কানু ডাঙৰীয়াই অতি ধুনীয়াকৈ সেই কথাটো বুজি পাইছিলে। ময়ো কৈছিলোঁ যেতিয়া সেই এণ্টাৰ ভিডিঅ' ৰেকৰ্ডিংটো হৈছিলে, এণ্ড আমাৰ মাল্টিপল টেক্সৰ পিছত সেইটো ধুনীয়াকৈ এটা ভিডিঅ' ওলাইছিলে।
and it was very well appreciated. মই ক'ব লাগিব যে যেতিয়া সেইটো আমি ভিডিঅ'টো ওলাইছিলোঁ and সেইটো আমি state levelতো কনভে কৰিলোঁ because we didn't want that এইটো অকল নগাঁও জিলাৰ কাৰণে হয়, এইটো এটা এডুকেশ্যনেল ভিডিঅ' হিচাপে আছিলে and আমি সেইটো গোটেই ষ্টেটত আমি NHMৰ যোগেদি as well as আমাৰ চিফ ইলেক্টৰেল অফিচাৰৰ যোগেদি এইটো আমি কনভে কৰিছোঁ and তাৰ কাৰণে অত্যন্ত আমি এপ্ৰিচিয়েশ্যনো পালোঁ। সেকেন্ডটো আছিলে আমাৰ বাপু কলিতা ডাঙৰীয়া। আমাৰ এটা সদায় এটা পুষ্টু থাকে কি কেনেকে আমি আমাৰ নতুন যি জেনেৰেশ্যন আছে স্পেচিয়েলি নতুন ভোটাৰ যি আছে তেওঁলোকক কেনেকে আমি আকৰ্ষিত কৰিব পাৰিম স্পেচিয়েলি উইথ দি ইলেকশ্যন প্ৰক্ৰিয়া। So এই সময়ত আমি ভাবিছিলোঁ কি আমি ইলেকশ্যন সময়ত এটা স্পিক কেম্পেইন বুলি থাকে where it is basically an IEC related platform যাতে মানুহ গম পাব লাগিব কি ইলেকশ্যন ৰিলেটেড প্ৰক্ৰিয়াটো কি আছে তেওঁলোকক আগবাঢ়ি লৈ আহিব লাগে। So সেই সময়ত আমি ভাবিছিলোঁ কি যিহেতু সেইটো নতুন জেনেৰেশ্যন হয় তেওঁলোকক পুৰণি যি আমাৰ চিষ্টেমছ আছে সেইখিনি যোগেদি আমি যদি কৰোঁ সেইটো তেওঁলোকে আকৰ্ষিত নহ'ব। So তাৰ কাৰণে আমি ভাবিছিলোঁ যিহেতু এতিয়া আমাৰ ৱেব পৰ্টেলে আছে আপোনাৰ যি চেনেলছবোৰ আছে উইথ মেক্সিমাম ফলোয়িং, so তেওঁলোকৰ যি পপুলাৰিটি আছে সেইটো লৈ পিনে আমি যদি এটা IEC এক্টিভিটি কৰিলে ভাল হ'ব। So at that time we reached out to Shri Papu Kolita because তেখেতৰ নিজৰ এটা social standing আছে, কেইবাটাও followers আছে। So আমি তেওঁক ৰিকুৱেষ্ট কৰিলোঁ কি আপুনি আমাৰ কাৰণে এটা ভিডিঅ' বনাওক যাতে ইউ গো টু দ্য কেম্পাছেছ, তাত যি নতুন আপোনাৰ ভোটাৰ আছে 18 বয়সীয়া যি ভোটাৰ আছে তেওঁক আপুনি আকৰ্ষিত কৰিব লাগিব, তেওঁলোকক আপুনি আগবাঢ়ি লৈ আহিব লাগিব থ্ৰু ইয়ৰ গেমছ এণ্ড থ্ৰু যি তেওঁ ইউজুৱেলি কৰে এটা কুইজ হিচাপে, যাতে সেইটো চাই পিনে মানুহ অকণমান ইলেকশ্যন প্ৰক্ৰিয়াৰ ওপৰত তেওঁৰ যি নলেজ আছে এইটো বাঢ়ি যাব এণ্ড মেক্সিমাম নাম্বাৰ অফ দিজ ভোটাৰ্ছ কেন অলছ' কাম। So মই ক'বলৈ অত্যন্ত সুখীয়ে হৈছোঁ বিকজ যি আমাৰ সেই পপুলাৰিটি তেওঁৰ আমি ট্যাপ কৰিব পাৰিলোঁ, যথেষ্ট লাইকছ আমি পাইছোঁ, যথেষ্ট আমি হিটছ পাইছোঁ এট দ্যাট টাইম এণ্ড আমি ক'ব আমি আই থিংক উইথ চাৰ্টেনিটি ক'ব পাৰিম যে যি আমাৰ টাৰ্গেট পপুলেশ্যন আছিলে 18 বছৰতকৈ বেছি যি কলেজ গোয়িং ষ্টুডেণ্টছ আছিলে এণ্ড নতুন ভোটাৰ্ছ আছে তেওঁক আমি ডেফিনেটলি ইনস্পায়াৰ কৰিব পাৰিলোঁ কি তেওঁলোকে গৈ পিনে ভোটটো দিব লাগিব। এণ্ড আমাৰ নগাঁও জিলাৰ ভোটিং পাৰ্চেণ্টেজো ভালে আছিলে সেই লাষ্ট এছেম্বলি ইলেকশ্যন and I would say that a lot of it is also the very novel exercise Shri Papu Kolita কৰিলে। So মই তেখেতক আকৌ মোৰ শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। So মই ইয়াত আৰু বেছি দীঘলীয়া ক'ব খোজা নাই, আপোনালোকৰ যি এটা কষ্ট এটা আছে, এটা যি প্ৰতিটা দিনৰ এটা ষ্ট্ৰাগল এটা আছে সেইটো ধুনীয়াকৈ কেপচাৰ কৰা গৈছে। আই হোপ এণ্ড প্ৰে ডেট আপোনালোকে যেনেকৈ কাম কৰি গৈ আছে ইউ উইল কণ্টিনিউ। আমাৰ প্ৰশাসনৰ লগতো আপোনালোকে জড়িত হৈ পিনে আমাক সহযোগিতা দিয়ে আছে এণ্ড তাৰ কাৰণেও মই আকৌ মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বেছি দীঘলীয়া নোকোৱাকৈ মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। থেংক ইউ লট মেম, বহুত বহুত ধন্যবাদ। ইমান আশীৰ্বাদ দিলে আচলতে আমাৰ এই ইয়াত গোট খাই থকা মানুহ, ইয়াত গোট খাই থকা প্ৰতিগৰাকী সংগীতপ্ৰেমী, প্ৰতিগৰাকী সংস্কৃতিবান মানুহক ইমান সুন্দৰকৈ প্ৰেৰণা যোগালে। আচলতে গোটেই জিলাখনৰে মুৰব্বী বাইদেউ, আৰু বাইদেৱে যেতিয়া আহি আমাক এনেকৈ ক'ব তেতিয়া সঁচাকৈ প্ৰত্যেকে হয়তো অনুভৱ কৰিছে আমাৰ কেনেকুৱা লাগিছে। আজি মনটো ভাল লাগি গৈছে যে বাইদেৱে আমাক ইনস্পায়াৰ কৰিছে যে আৰু এনেদৰে কাম কৰি যোৱাৰ আমি হাবিয়াস পাইছোঁ। বাইদেউক অশেষ ধন্যবাদ জনাইছোঁ। আৰু বাইদেৱে স্পেচিয়েলি যি আমি কাম কৰাৰ সুযোগ পাইছিলোঁ, সঁচাকৈ মই সদায় জীৱনত ধন্য মানি ৰ'ম।